মই মুনি ভাই আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকে জানে আজি কাতি বিহু আৰু কাতি বিহু কিয় কঙালী বুলি কোৱা হয় তাৰে মানে মই যিকণ জানো তাৰে অকণমান কৈ দিছোঁ। কিয়নো পথাৰতে ধান গজি থাকে, ভালো নাথাকে আৰু সকলো মানুহৰ অভাৱ চলি থাকে, সেইকাৰণে কাতি বিহু কঙালী বুলি কোৱা হয়। আৰু আমাৰ ইয়াতো মানে আমাৰ ঘৰতো তুলসী স্থাপনা পাতি সেৱা পূজা কৰিম আৰু পথাৰতো সেৱা পূজা কৰিম চাকি বন্তি দি। আৰু ভিডিঅ'টো পলম নকৰি ভিডিঅ'টো আগবাঢ়ো ব'লক। আৰু যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া ব'লক। আৰু এইখনে আমাৰ হৈছে চাৰিকুৰীয়া নৈখন আৰু ইয়াতে আমাৰ মানে নাওখন আছে। এইখন চাওক আমাৰ নাওখন, পাপা উঠিলেগৈ, এতিয়া আমিও উঠোগৈ ব'লক। এইবোৰো নাও আছে, ইপিনে চাওক আমাৰ নাওখন এখন। এয়া চাওক মই নাওত উঠি আহি আছোঁ আৰু চাওক ইপিনেও পানী এপিনে পানী, মাজতে আমি আহি আছোঁ নাওত উঠি। চাওক আহি আছোঁ। পথাৰ পামগৈ আৰু পথাৰত কি কৰোঁ, চাকি বন্তি দি কি কৰোঁ সেইখিনি আপোনালোকক দেখাম। এতিয়া ব'লক। আৰু মই বাইৰ আহিছোঁ। আগতে ইয়াত মানে এখন দলং আছিলে, আমি তাতে খোজকাঢ়ি আহিছিলোঁ 2 বছৰ। আৰু এইপিনে পানী নাছিলে, খোজকাঢ়ি আহিছিলোঁ। এতিয়া চাওক চব পিনে পানী হৈ গ'ল। চৰাইকেইজনী চাওকচোন কিমান ধুনীয়া লাগিছে। এয়া চাওক মই কোৱা কাৰণে উৰি গৈছেগৈ, মোকো তুলিব বুলি। ইয়াত যে আপোনালোকে দেখিছে পানী হৈ আছে, ইয়াত মাহ খেতি কৰিছিলে, ধান খেতি কৰিছিলে আৰু এতিয়া চব পানী হৈ গ'ল চব পিনে। এতিয়াতো নকটাকৈ আপোনালোকে লাষ্টলৈকে চাই থাকিব, তেতিয়া মানে মই কি কাৰণত ভিডিঅ'টো বনাইছোঁ চব সকলোখিনি আপোনালোকে গম পাব। এতিয়া ব'লক। পাপাহঁত আহি আছে। আৰু বহুত দূৰ খোজকাঢ়ি যাব লাগিব। আগতে ইয়াত ধানে উপচি পৰিছিলে আৰু এতিয়া পানী উপচি আছে। চাওক তললৈ চাওক পানী গছতে আমি আহি আছোঁ আৰু চাকি দি লৈ মানে আমি ঘৰলৈ যামগৈ। আৰু আমাৰ গাঁৱৰ মানুহখিনি মাতি আগতে ধানে উপচি পৰে আৰু এতিয়া বানপানীয়ে ধান চব বস্তু উটুৱাই নি এতিয়া পানী হৈ গ'ল। চাওক চব মিনে এয়া চাওক, মই এতিয়া পানী গৈছোঁ কি আপোনালোকক ভিডিঅ'টো বনাই আছোঁ। পাই গ'লো আমাৰ পথাৰ আৰু পাপাই কলপাত কাটি আছে, পটুৱা কাটি আছে আৰু মায়ে ধূপকাঠি সেইবিলাক লৈ মানে তাত সেৱা কৰিমগৈ, সেইখিনি আপোনালোকক দেখাম। এতিয়া ব'লক। আৰু ৰাতিলৈ আমি কি কৰোঁ সেইখিনি আপোনালোকক দেখাম। এয়া চাওক আকাশবন্তি মাহঁতে দিছে, চাওক এয়া। তাৰপিছত আমি সেৱা কৰিম যাতে ধানবিলাক মানে ভাল হয়, পোক পৰুৱাই নোখোৱাকৈ মানে সফল হয়, তাকে আমাৰ মানে ভগৱানক সেৱা কৰিম। এয়া চাওক से नहीं ओ प्रीतिर खुफुरा मोर सिर से नहीं उपजा गाँवखनी मोरे ओ गाँवखनी उपजा गाँवखनी मोरे ओ गाँवखनी हियाके उजारी जरालो प्रणति ओ प्रीतिर खुफुरा मोर सिर से এতিয়া চব মানে পথাৰত চাকি জ্বলাই হৈ গ'ল। এতিয়া আমি ঘৰত গৈ ৰাতিলৈ চাকি তুলসী স্থাপনা পাতি চাকি বন্তি দিম, সেইখিনি আপোনালোকক দেখাম। এতিয়া ঘৰলৈ যাওঁ ব'লক। কিনিবলৈ আহি আছোঁ, চাওক টিঙলৈ আহিছোঁ আৰু ঘৰণি কটাই আহিছোঁ আৰু মোৰ বন্ধু আৰু 4জন মানুহ আহিছে।
থাপনা পাতিবলৈ মাটি খানি চাওক মাটি খানি হোৱাৰ পিছত তুলসী থাপনা পাতি সেৱা পূজা কৰিম সেইখিনি আপোনালোকক দেখাম এতিয়া আহোজন আহিছে আমাৰ মাটি চুৰ কৰিবলৈ একদম কটাই চটাই লৈ আহিছে সোনকালে কৈ মানুহ চাবি অকণমান লৈ এতিয়া ষ্টাইলতে দেখাব আপোনাক চাবলৈ কাকৰীয়া চাওক পাতিলে মাতি আনিছে লগৰবিলাক আনি আছে তাক মই মুচি আছো তুলসী থাপনা মোহাৰি হৈ গ'ল এতিয়া গা চা ধুই ৰাতি হ'লে সেইখিনি আপোনালোকক দেখাম এয়া চাওক আৰু তুলসী থাপনাটো কেনেকুৱা লাগিছে কমেণ্টত এবাৰ জনাব আৰু চাওক এই যে যদি মানে মাটিটো বহুত কোমল হৈ গ'ল যে পানীখিনি দি দিলোঁ না সেইকাৰণে বহল হৈ যায় যে সেইকাৰণে সেইখিনি দি থৈছোঁ এয়া চাকি বন্তি জ্বলাইছোঁ গধূলি হ'ল তুমি সদায় এখনি দিবানে তুমি নিকা হৃদয়ত থাপি নিকা হৃদয়ত থাপি জীবন আমাৰ হখিৰে ভৰা আমি মহাপ্ৰসাদ খাম আৰু ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ বাই বাই টাই যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই